কাইলৈ মোৰ মৃত্যুদিন। কাইলৈ আমাৰ ঘৰলৈ এপাক যাব বাইদেউ। অফিচৰ ফাইলবোৰৰ পৰা মূৰ দাঙি দীপ্তিয়ে কৈ উঠিল। কিবা আছে নি? মই সুধিলোঁ। আছে, কাইলৈ মোৰ মৃত্যুদিন। মই কাম এৰি স্থিৰ হৈ ৰ'লোঁ। মনতে ভাবিলোঁ, কি কয় এই পাগলীজনীয়ে? কিবা মতিভ্ৰম হোৱা নাইতো? নে কাইলৈ কেনেবাকৈ তাই? তেতিয়াহে মোৰ কিবা চিন্তা এটা লাগি গ'ল। সেয়ে উৎকণ্ঠাৰে সুধিলোঁ, কিবা হৈছে নি ঐ? কি পাগলামি বকিছা? নাই, মই সঁচা কথা কৈছোঁ বা, কাইলৈ মোৰ মৃত্যু তিথি। মই দেখিলোঁ তাইৰ চকুযোৰ চঞ্চল হৈ পৰিছে। জোৰকৈ হেঁচি ৰাখিবলৈ যত্ন কৰা চকুপানীখিনি নিজে নিজে বাগৰি আহিছে। মই বুজিব পাৰিলোঁ, তাই যেন বহুত কিবাকিবি কথাই খুন্দিয়াই আছে। দীপ্তিৰ বয়স এতিয়া 30 বছৰমান হ'ব। তাই বৰ চিধা চাধা ছোৱালী। তেৰা বেকা কথাবোৰ বৰ ভাল নাপায়। আমাৰ অফিচত চাকৰি কৰা 6 মাহমান হ'ল। এইকেইদিনতে তাই মোক বৰ আপোন কৰি পেলালে। কেতিয়াবা বহু কথা মোৰ আগত কয় যদিও আজি এনেকুৱা এষাৰ কথা ক'ব পৰাকৈ কিবা দুখ আছে বুলি ভবা নাছিলোঁ। সদায় মুখত হাঁহি এটা লৈ সকলোৰে মৰম বুটলি ফুৰা ছোৱালীজনীৰ চকুৰ পানীৰে যেন মোৰ বুকুখন গধুৰ কৰি পেলালে। মই নিজকে সম্বৰণ কৰি পৰিস্থিতিটো অলপ চম্ভালিবৰ কাৰণে কি কৰোঁ কি নকৰোঁকৈ তাইক সুধিলোঁ, চাহ খাবা নে কফি? তাই মোৰ মুখলৈ চাই থাকিল। অফিচৰ পিয়নজনক 2 কাপ কফি আনিবলৈ ক'লোঁ। কোৱাৰ লগে লগেই সি কফি আনি দিলেহি। ইফালে কোঠাটোত নীৰৱতাই বিৰাজ কৰিছে। সেই নীৰৱতাৰ কাঠিডালৰ এমূৰত মই আৰু আনটো মূৰত দীপ্তি। লাহেকৈ কফিৰ কাপটো হাতত লৈ তাইকো খাবলৈ ইংগিত দিলোঁ। কফিৰ কাপত চুমুক দি তাই আকৌ কথা আৰম্ভ কৰিলে। তাই মানে দীপ্তিয়ে। সম্পূৰ্ণ নাম দীপ্তিময়ী শইকীয়া। এজনী স্বাধীনমনা সাহসী ছোৱালী। মোৰ মৃত্যু। তাই কথাষাৰ শেষ কৰিব নোৱাৰিলে। পুনৰ দুচকু গধুৰ হৈ উঠিল তাইৰ। এই সৰু ছোৱালীজনীয়ে কয় কি? সন্মুখৰ ইমান এটা দীঘল পৰিক্ৰমা থকাৰ পাছতো? কিয় কৈছা তেনেকৈ? সন্মুখত ইমান এটা দীঘল ৰাস্তা পৰি আছে, কিয় ভাগৰি পৰিছা? মই আগ্ৰহেৰে সুধিলোঁ। নাই, মই ভাগৰি পৰা নাই। ভাগৰি পৰিলে মইচোন সৰ্বস্ব হেৰুৱাব লাগিব। তাই একেটা উশাহেৰে কথাকেইটা কৈ শেষ কৰিলে। তেন্তে তোমাৰ হ'ল কিনো? একো হোৱা নাই মোৰ। কিবা হ'বলৈনো কি বাকী আছেগৈ? সামাজিক দায়বদ্ধতা, সাংসাৰিক নিয়মৰ বান্ধোনত বান্ধ খাই আজি যেন মই নিজৰ আঁতডালেই হেৰুৱাই পেলালোঁ। কিয় হেৰুৱাইছা নিজক? পুনৰ বিচাৰি লোৱা। মই সান্তনা দিবৰ মনেৰে ক'লোঁ। মোৰ কথা শুনি তাই বেকাকৈ হাঁহি এটা মাৰিলে। ওঠৰ ওপৰেৰে বৈ যোৱা হাঁহিটো ৰহস্য মই বাৰুকৈ উপলব্ধি কৰিলোঁ। কিন্তু এটা কথা ভাবিলে আচৰিত হওঁ যে এই ছোৱালীজনীক দেখিলে কিয় জানো একো বুজিব নোৱাৰি। তাইৰ টনা টনা ধুনীয়া চকুজুৰিত এইবোৰ কথা অস্পষ্ট কৰি কেনেকৈ ৰাখে? আমাৰ সমাজবিলাকত বহুত মানুহৰ অপমৃত্যু হয় বাইদেউ। মোক সচকিত কৰি তাই আকৌ ক'লে। মই মাত্ৰ চকুলৈ চাই থাকিলোঁ। মোক তেনেকৈ চাই থকা দেখি তাই আকৌ ক'লে, হয় বাইদেউ, সঁচাকৈ। সমাজত কিমান মানুহৰ ৰুচিবোধ, প্ৰতিভা আদিৰ বিনাশ হৈছে তাৰ হিচাপ নাই। এইবাৰহে মই তাইৰ কথাবোৰৰ ৰহস্য বুজিব পাৰিলোঁ। কথাবোৰ ময়ো সমৰ্থন কৰিলোঁ যদিও কাইলৈ তাইৰ কেনেধৰণৰ মৃত্যুদিন তাক বুজি পাবলৈহে অলপ অসুবিধা হ'ল। তাই জীৱন ধাৰণৰ সাহস হেৰুৱাই নেপেলাইতো? কিবা অস্বস্তিকৰ ভাৱ এটাই মোক জোকাৰি গ'ল। ভয় ভয় ভাৱ এটাও নোহোৱা নহয়। তথাপি অফিচৰ কাম নকৰি এইবোৰ কথা পাতি থকাটো উচিত নহয় বুলি ভাবিয়ে মই তাইৰ কথাত মূৰ দুপিয়াই শলাগ এটা লৈ সামৰি থলোঁ। লাহে লাহে সময়ে ভাটিবেলালৈ গতি কৰিলে। অফিচৰ সময় শেষ হোৱাত কাম সামৰি ঘৰলৈ বুলি আহোঁতে বাটত বহু কথাই ভাবিলোঁ। দীপ্তিয়ে মোক আহিবৰ সময়তো নিমন্ত্ৰণটো ৰক্ষা কৰিবলৈ খাটনি ধৰিছিল। মই যাম বুলিয়ে হয়ভৰ দিলোঁ। মনতে ভাবিলোঁ, কাইলৈ কি হয় দেখা যাওকচোন। পিছদিনা দেওবাৰ, কামলৈ যাব নালাগে। এই দেওবাৰটোত আমাৰ ব্যস্ততাৰ সীমা নাথাকে। সপ্তাহটোৰ কামবোৰে যেন ডিঙি মেলি মেলি চাই থাকে। পুৱাৰে পৰা খৰখেদাকৈ কামবোৰ কৰিবলৈ ধৰিলোঁ। ইফালে দীপ্তিৰ কথাবোৰে মনটোত খেলিমেলি ভাৱবোৰ সৃষ্টি কৰাত নিশা টোপনিও ভাল নহ'ল।
যি হওক আবেলিলৈ সিহঁতৰ ঘৰলৈ যাব লাগিব। সেয়ে মই আকৌ কামত মন দিলোঁ। দুপৰীয়া ভাতমুঠি খাই বাতৰি কাকতখন এপাক লুটিয়াই চাওঁ বুলি বিচনাতে পৰি ৰ'লোঁ। ৰাতিপুৱা কাকতৰ প্ৰথম পৃষ্ঠাত ডাঙৰ ডাঙৰ আখৰেৰে লিখা শাৰীকেইটাৰ বাহিৰে বাকী কথাবোৰ পঢ়িবলৈ সময় নহয়। এখিলা এখিলাকৈ পাতবোৰ লুটিয়াওঁতে আঞ্চলিক পৃষ্ঠাটোৰ এটা বাতৰিত মোৰ চকু ৰৈ গৈছিল। এটা আত্মহত্যাৰ বাতৰি। মই একে উশাহে বাতৰিটো পঢ়িলোঁ। পঢ়াৰ লগে লগেই দীপ্তিৰ মুখখন চকুৰ আগত ভাহি উঠিল। এই পাগলীজনীয়েও যদি এনে কিবা কামকে কৰিছে। কথাটো মনলৈ অহাৰ লগে লগে সকলো ভাগৰ সামৰি থৈ জাপ মাৰি বহিলোঁ। কাপোৰ সাজ সলাই দীপ্তিৰ ঘৰলৈ যোৱাৰ পথেৰে এখন গাড়ীত উঠি একে কোবেই সিহঁতৰ পদূলি পালোঁগৈ। ঘৰৰ সন্মুখত অলপ থমকি ৰ'লোঁ। ইতিমধ্যে কেইখনমান গাড়ী আৰু বাইক ৰখাই থোৱা আছে। ভিতৰতো মানুহৰ কোলাহল শুনিলোঁ। মোৰ নিজৰ বুকুৰ ধপধপনিটো যেন নিজৰ কাণতেই বাজি উঠিল। কেতিয়ানো সিহঁতৰ ঘৰৰ বাৰান্দাত ভৰি থলোঁ ততকে ধৰিব নোৱাৰিলোঁ। বাইদেউ পালেহি। দীপ্তিৰ মাততহে মই সম্বিত ঘূৰাই পালোঁ। তাইৰ মুখলৈ মই তধা লাগি চাই থাকোঁতেই চকুৰে দুটোপাল চকুপানী ওলাই আহিল। তাকে দেখি তাই হাতেৰে পানী দুটোপাল মোহাৰি ক'লে, কি হ'ল বাইদেউ, কিয় কান্দিছে? এইজনী, মই বহুত ভয় খাই আছিলোঁ অ'। সেইবুলি সাবটি ধৰিলোঁ তাইক। তাই মোক সাবটি ধৰি চকুলৈ নোচোৱাকৈ কৈ উঠিল, সঁচাকৈ বাইদেউ, আজি মোৰ মৃত্যুদিন। 10 বছৰৰ আগত আজিৰ দিনটোতে মোৰ সকলো সপোন, সকলো ভাল লগা বেয়া লগা আৰু মোৰ প্ৰতিভাৰ মৃত্যু ঘটিছিল। মই হৈ পৰিছিলোঁ এটা যন্ত্ৰ। বেয়া নাপাব মোক, নিজৰ বুলি ভাবিহে ক'লোঁ। ধেৎ পাগলীজনী, চুপ থাকা। মই কথাবোৰ পাতল কৰিবলৈকে ক'লোঁ যদিও ভিতৰত কি হৈছে চাবলৈ মন কৰি সোমাই গ'লোঁ। ইতিমধ্যে অনুষ্ঠানৰ আৰম্ভ হওঁ হওঁ। মৃদু সংগীতৰ সুৰ এটাই পৰিৱেশটো এক নান্দনিক সৌন্দৰ্য প্ৰদান কৰি গতি প্ৰদান কৰিছে। ভোজন কক্ষৰ পৰা ফুৰফুৰীয়া গোন্ধ এটা আহি মোৰ নাকত লাগি গ'ল। মাজতে এখন টেবুলত কিবা এটা ঢাকি থৈছে। দীপ্তি আৰু তাইৰ গিৰিয়েকৰ লগতে মানুহবোৰ ওচৰ চাপি গ'ল। টেবুলৰ কাপোৰখন দাঙি দিয়াত ধুনীয়া কেকটো ওলাই পৰিল। দীপ্তি আৰু গিৰিয়েকে লগ লাগি সেইটো কটাৰ লগে লগে সকলোৱে একমুখে হাত চাপৰি দি ক'লে, হেপী মেৰেজ এনিভাৰ্চাৰী। লগে লগে পৰিৱেশটো হাত চাপৰিৰে মুখৰিত হ'ল। মোৰ কাণত কিন্তু এটা বাক্যই বাৰে বাৰে প্ৰতিধ্বনি হৈ বাজি উঠিল, কাইলৈ মোৰ মৃত্যুদিন।